নমস্কাৰ মই সকলোকে মোৰ চেনেলৰ অন্য এটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ আৰু আমাৰ ইউনিভাৰ্চিটিত ষ্টাৰ্ট হৈছে প্ৰথমবাৰৰ কাৰণে ভাৰ্চিটি উইক তাকে আছিলে ডে 1 আৰু আজি ডে 1ৰ কি হয় ভিডিঅ'টো একেলগে চাই থাকিব এয়া আছিলে আমাৰ ইউনিভাৰ্চিটিৰ মেইন গেটখন ধুনীয়াকৈ ভাৰ্চিটি উইক বুলি সজাই দিছে আৰু এয়া চলি আছিলে সবৰে ফাইনেল প্ৰেক্টিচ আৰু আমাৰনো কিয় পিছ পৰি ৰ'ব সেইকাৰণে এয়া আমাৰ ডিপাৰ্টমেণ্টৰো ফাইনেল এণ্ড লাষ্ট প্ৰেক্টিচ চলিছে লাষ্ট মমেণ্টত আৰু লাষ্ট মমেণ্টত ভালেই কৰিছিলে বাৰু কিন্তু ফিল্ডত আৰু এয়া আছিলে আমাৰ ফিটছেক লগৰজনীৰ সৈতে তাৰপিছত চবকে ফিল্ডলৈ মতা হ'ল সেইকাৰণে চব ডিপাৰ্টমেণ্টবোৰ গৈ আছে ধুনীয়াকৈ লাইন পাতি মেলি আৰু এয়া আমিও আহিছোঁ আৰু ডিপাৰ্টমেণ্টৰ লগে লগে আৰু এইটোৱে এটা ধুনীয়া মোমেণ্ট কেপচাৰ কৰা সময় আৰু এইফালে চব পৰা একদম ফোন মানে ভিডিঅ' যিহেতু মোমেণ্ট কেপচাৰ কৰিব লাগে ন ধুনীয়াকৈ আমি এয়া ৰ'দত বহি আছোঁ আৰু তাৰপিছত কাম পালোঁ আমি পানীত গ্লুকন দি মিহলাবলৈ সেইটো সময় নাছিলে ধুনীয়াকৈ পেকেটটো এৰুৱাই পিনি সেইটো চুপি বনাই লৈ পিনি তাত আমি গ্লুকন দি সোমাইছোঁ তাৰপিছত পূৰা চব ডিপাৰ্টমেণ্ট ফিল্ডত আহিছে মানে দেখি বহুত ভাল লাগিছিলে আৰু এয়া ফাৰ্ষ্ট কম্পিটিশ্যন ষ্টাৰ্ট আৰু এয়া মাৰ্চ পাষ্টৰ কম্পিটিশ্যন খতম সেইকাৰণে আমি চব ডিপাৰ্টমেণ্টৰ ফালে আহিছোঁ আৰু তাৰপিছতে আছিলে ছোৱালীৰ খো আৰু সেইকাৰণে আমি ফিল্ডলৈ গ'লোঁ কিন্তু আমি দুজনী নিবলৈ আহিছোঁ পানী সিহঁতৰ পিয়াহ লাগে তো সেইকাৰণে আমি মানে পানী যোগানত আছিলোঁ দুজনীয়ে নিবলৈ আহিছোঁ আৰু এইটো হৈছে পানী নিয়াৰ ষ্ট্ৰাগল কাৰণ মানে মেইন গেটেদি গ'লে ফিল্ডলৈ দূৰ হয় আৰু ইমান খোজকাঢ়ি দিব মন নাযায় সেইকাৰণে এইফালে পূৰা জঁপিয়াই দিছোঁ আৰু এয়া ল'ৰাৰ খো ষ্টাৰ্ট হৈ গ'ল তাৰপিছতে আছিলে আমাৰ ছোৱালীখিনিৰ খো আৰু আমাৰ ডিপাৰ্টমেণ্ট আৰু হিষ্ট্ৰী ডিপাৰ্টমেণ্টৰ আছিলে আমাৰ খো কিন্তু হাৰিলোঁ আমি হিষ্ট্ৰীৰ লগত সেইটো বেলেগ কথা কিন্তু আমাৰ ছোৱালীখিনি ভাল খেলিছিলে বেছি আহিলোঁ ৰুমলৈ আৰু এনেকুৱা মাথা বিষাইছে কি ক'ম সেইকাৰণে ভিডিঅ' বনাই নাথাকিলোঁ বাকী ভিডিঅ'টো কেনেকুৱা লাগিলে জনাব আৰু লাইক কমেণ্ট এণ্ড শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব বাই